उदालगुरि जिल्लानि रौथायाव गोलोम बोथोरनि मावबादाखौ आयेन आफादनि बिथायाव जाफुंसारै फोजोबो। 15 साननि गोलोम बोथोरनि मावबादाया उदालगुरि जिल्ला खुंथाय आरो रौता मिउजिक एन्ड फाइन आर्ट्स फरायसालिनि हेफाजाबाव रौतानि जयभद्र हागजेर मेमोरियेल गोजौ फरायसालियाव आसाम सोरखारनि हारिमुआरि बिफाननि खुंफुंनायजों दिनै फोजोबो। जोबनायाव मावबादायाव सोलोंथाइ गोनां फरायसाफोरनो फोरमानलाइ होनाय हाबाफारिखौ जयभद्र हागजेरनि मेमोरियेल गोजौ फरायसालिनि गाहाय फोरोंगिरि सिमांसा बाग्लारिया बेखेवदोंमोन। हाबाफारिखौ रौता मिउजिक एन्ड फाइन आर्ट्स कलेजनि प्रिन्सिपाल रनजित नार्जारिया दैदेनो। मावबादायाव 100निबो बांसिन फरायसाफोरखौ फोरमानलाइ मोननाय नुनो मोन्दों। बे 15 साननि मावबादायाव फोरोंगिरि फुजा बसुमतारिया जोबोद मोजां रोखोमै मोसानाय फोरोंथायखौ होयो। दिनैनि हाबाफारियाव जरखा आलासि महरै उदालगुरि जिल्लानि हारिमु आफादनि लेङाइ आफादगिरि नरजित नार्जारि, लिरगिरि बिपिन चन्द्र ब्रह्म, आजिरा मोननाय फोरोंगिरि मबेल नार्जारि, नृपेन सहरिया, आजिरा मोननाय इन्जिनियार मणिलाल बर' आरो बिमा बिफाफोरा बाहागो लादोंमोन। रौता मिउजिक कलेज और आर्ट स्कुलर जितु प्रमाणपत्र वितरणी जो अनुष्ठान ये खूब धुनियाके आमार रंजित नार्जारी जी यार जी प्रिन्सिपाल एखेतक धन्यवाद দিব লাগিব। एखेते एनेका एटा ভাল এটা অনুষ্ঠান आयोजन কৰিছে। মই এই মুহূৰ্তত এটুকুই কওঁ যে এনেকা আয়োজন বা এনেকা মিউজিক স্কুল ইভেন ওদালগুৰি জিলাৰ ভিতৰতেই এইটো অলপ পুৰণা মিউজিক স্কুল এতিয়া ক্ৰমান্বয়ে এইটো আগবাঢ়ি গৈ কলেজলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে আৰু এওঁলোকে প্ৰচেষ্টা হাতত লৈ আছে। মই ইয়াৰ ভৱিষ্যত সুদূৰ প্ৰসাৰী হওক আৰু ইয়াত যিবিলাকে ল'ৰা ছোৱালী শিক্ষা লৈ আছে মিউজিকত ডেন্সত একোটা মানে বাচক বনিয়া আমাৰ জাগাৰ ভিতৰতে হওক বা জিলাৰ ভিতৰতে হওক এটা একোজন মানে সেই দিশত আগবাঢ়ি যাওক আৰু আমাৰ জাগাৰ বা জিলাৰ সন্মান কঢ়িয়াই আনক। ষ্টেট লেভেলৰ হওক বা নেশ্যনেল লেভেলৰ হওক এটা নিৰ্দিষ্ট এটা জাগাত উপনীত হওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ যিটো আয়োজন এইটো যথেষ্ট ভালকৈ আয়োজন কৰিছে, মানে কোনো ক্ৰুটি মই দেখা নাই। তেওঁলোকে যথেষ্ট মানুহ সন্মানীয় ব্যক্তিসকলক মাতিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে গোটেইবিলাকে আহিছে আৰু তেওঁলোক অতিশয় উৎফুল্লিত হৈছে। তেওঁলোকে আজিৰ এইটো মুহূৰ্তত তেওঁলোকৰ যিটো স্কুলৰ যিটো শিক্ষা তেওঁলোকে দিছে ডেন্সৰ চবেই মিলি পেলাই ল'ৰা ছোৱালীবিলাকে খুব উৎফুল্লিতভাৱে ডেন্স প্ৰদৰ্শন কৰিছে। আৰু মই দেখাত কোনো এজনৰে ভংগীমা যিটো ফিজিকেল মুভমেণ্ট কোনো এজনৰে মই মানে ক্ৰুটি দেখা নাই। মানে মই ক'বলৈ গ'লে প্ৰত্যেকটোকে মই নজৰ ৰাখিছোঁ, মানে প্ৰত্যেকেই যেন মানে নিজৰ মুভমেণ্টত মানে একদম মানে ধুনীয়াকৈ তেওঁলোকে আয়ত্ব কৰিব পৰা বুলি অনুভৱ কৰিছোঁ। আৰু সেইটো শ্ৰেয় সেই স্কুলৰ যিবিলাক শিক্ষাগুৰু যিবিলাক মানে মাষ্টৰ যাক কওঁ মানে মিউজিক মাষ্টৰ তেওঁলোকক আমি মানে ধন্যবাদ দিব লাগে যে তেওঁলোকক যে এই পৰ্যায়লৈকে আনিব পাৰিছে। অসমৰ মুখ্যমন্ত্ৰীক মই এইটোকে আহ্বান মানে ধন্যবাদহে দিছোঁ। আহ্বান জনোৱাৰ কথাটো পিছৰ কথা, কিন্তু মই ধন্যবাদ জনাইছোঁ যে গ্ৰীষ্মকালীন তেওঁ যিটো আয়োজন কৰিছে অকল ইয়াতেই মাত্ৰ নহয় বিভিন্ন জেগাত কৰিছে। আৰু সিটোৰ পৰা সেইটো এটা ডাঙৰ এটা উৎসাহ এই উৎসাহ উদ্দীপনাৰ দ্বাৰা যে এইটো দিশত যে মিউজিকৰ দিশত ডেন্সৰ দিশত বা সাংস্কৃতিক দিশত যে আমি যে আৰু একক দুকপকৈ আৰু আগবাঢ়িবলৈ সুবিধা পাব সেইটো অনুমেয়। গতিকে এনেকুৱা পদক্ষেপ অকল এই বছৰেই মাত্ৰ নহয়, মই অনুৰোধ সেইটো ৰাখিব লাগিব যে ভৱিষ্যতেও এই কৰ্মশালা আজি সামৰণি দিনত আজি লোকেলৰ যি বয়োজ্যেষ্ঠ তেখেতসকলক অতিথি হিচাপে মাতি পেলাই আমি বহুত পৰামৰ্শ দিয়াৰ উদ্দেশ্যত আজি বহুতখিনি কালাৰফুল প্ৰগ্ৰাম আমি ধুনীয়া আয়োজন কৰিছোঁ। আৰু ধন্যবাদ জনাব লাগিব যে এই ছামাৰ ভেকেশ্যনৰ যিখিনি ল'ৰা ছোৱালীবিলাকৰ কাৰণে সাংস্কৃতিক বিভাগক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি পদক্ষেপ লৈছে এইখিনি পদক্ষেপ মাজেৰে বহুতখিনি ল'ৰা ছোৱালীবিলাকে বহুতখিনি ব্যস্ততা থাকি পেলাই এই ছামাৰ ভেকেশ্যনটো বহুতখিনি ব্যস্ততাৰ মাজেৰে পাৰ কৰিছে।
আৰু বিভিন্ন এনে টাইম যাতে নষ্ট নোহোৱাকৈ এইখিনি সাংস্কৃতিক লাইনত ব্যস্ত হৈ পেলাই নিজৰ যিখিনি নাচ গান বাজনা সেইবিলাক লৈ বহুখিনি ব্যস্ততা এই কৰ্মশালাৰ মাজেৰে পাৰ কৰিলে আৰু সেইকাৰণে পুনৰবাৰ মই ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতে এই পদক্ষেপটো যাতে লৈ যাই থাকিব আৰু মই আমাৰ ৰৌতা সংগীত বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মই ধন্যবাদ দিছোঁ যে আপোনালোকে ইয়াত ছাত্ৰ ছাত্ৰীক সদায় 15 দিনীয়া আনা নিয়া কষ্ট কৰি পেলাই আজি 15 দিনীয়া যি কৰ্মশালাত আহি পেলাই মই সহযোগিতা কৰি পেলাই তেখেতসকলে আজি অন্তিম দিনলৈ মানে প্ৰগ্ৰামখন ধুনীয়াকৈ পাৰ কৰিলে আৰু সকলো ৰাইজবিলাককো মই ধন্যবাদ জনাইছোঁ আৰু এই কৰ্মশালাত সকলোৱে অংশগ্ৰহণ কৰি পেলাই এই প্ৰগ্ৰামখনটো ধুনীয়াকৈ পাৰ কৰাৰ কাৰণে কিমানজন ছাত্ৰ ছাত্ৰী ইয়াতে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ 87 বা 90 তেনেকৈ ইমানমান আমাৰ অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ইয়াত গভৰ্ণমেণ্টৰ নৰ্মছ মতে ক্লাছ 6 পৰা 12 লৈকে আছিলে কিন্তু কিছুমানটো আমি বহুতখিনি আগ্ৰহ নহয় জানো বহুতখিনি ইণ্টাৰেষ্ট তেখেতসকলে কাকো মানা দিব নোৱাৰে ক্লাছ 2 ক্লাছ 1 কিছুমান কেজিৰ পৰাও আহিছে তেখেতসকলক আমি মানে সুবিধা দিছোঁ কিন্তু ধন্যবাদ জনাব লাগিব আগন্তুক দিনত যাতে মই এইখিনিত বহুতখিনি অসুবিধা পাইছোঁ কিছুমান ল'ৰা ছোৱালীক গভৰ্ণমেণ্টত যিখিনি নৰ্মছ বনোৱাৰ কাৰণে কিছুমান সৰু ল'ৰা ছোৱালীও ইয়াত অংশগ্ৰহণ কৰিবলৈ বিৰাট ইচ্ছা আছে কিন্তু চাৰ্টিফিকেট নোপোৱা বুলি কোৱাৰ কাৰণে কিছুমান বাদ দিছে এদিন আহি পেলাই যাতে এইখিনি পৰিৱৰ্তন যাতে আগন্তুক দিনত নহয় আগৰ দিনৰ হোৱা নাছিলে কিন্তু এইবাৰ বছৰত নৰ্মছ কৰাৰ কাৰণে এটা পাৰ্থক্য এটা ডিফাৰেঞ্চ কৰাৰ কাৰণে কিছুমানটো অলপ দুখ লাগিছে কিন্তু তথাপিও মই ধন্যবাদ দিছোঁ অহা দিনত আগন্তুক দিনত যাতে এইখিনিত ডিফাৰেঞ্চ বা নৰ্মছটো নাৰাখে সকলো জেনেৰেল ৰাখে যাতে সকলো ছাত্ৰ ছাত্ৰীসকলে ইয়াত নাচিব আৰু গান গাব কিছুমান মানে বহুতখিনি ইণ্টাৰেষ্টত যিখিনি য'ত ছাবজেক্টত ভাল পায় তেখেতসকলে এইখিনি পূৰা মন দি যাতে অংশগ্ৰহণ কৰিব পাৰে আৰু আজি ইয়াত আমাৰ ৰৌতা সংগীত বিদ্যালয় ৰৌতাত ইয়াত মাত্ৰ ইয়াত কাৰ্যসূচী বা আয়োজন কৰা